বাপা বাপা বৰষুণটো ইয়াৰ বিৰক্তি দিছে ইয়ে ক'তো ঘৰৰ পৰা ওলবা নৰি ইমুখে কৰোণা ইমুখে গেলা বৰষুণ ইমুখে বানপানী তাৰে ওপৰত লকডাউন ঘৰত কেনে পচিছোঁ ক'তো একো কৰবা ইচ্ছা নাযায় কেথেন বা কমতি হ'ব এই বৰষুণটো তাকেতো ইমান বৰষুণ আহি থাকলি কেনে হ'ব বাৰী চাৰি একদম আমাৰতো গেলা উঠি গৈছে পাছত দেখি পুখুৰীৰ কিমান পানী বাচছে ক'লো না কালি এটা মই পুখুৰীত মাছ মাৰবা গৈছিলোঁ মানে বৰহ পাইছিলোঁ দেচোন বাপা এটা 7 কেজিৰ পুঠি পাইছোঁ কেনেকৈ যে আনছোঁ মই কি যাইপনি মাছটোৰ তথাপি আনি কেনে আৰু সিটোৱে বাচি কেনে খালোঁ আৰু বৰ ভাল লাগছিলে হয় নাকি 7 কেজিৰ পুঠি নাকি দে ঠিকে আছে দে তই আৰু তো গম নাপাৱ কালি যে তই দাউৰা দাউৰি কৰি আহিলি মাছটো পাই কেনে তাৰে পিছত আৰু মই গৈছিলোঁ গা পা ধোৱাৰ আগতে বোলো একফালে মই বৰই বাই আহোঁ দ যাই কেনে মই যে তাৰে পিছত বৰষডাল দেওঁ দিয়াৰ লগে লগে মস্ত ডাঙৰ এটা তোৰ 8 কেজি মেনৰ চেং আৰু তাৰে পিছত সিটোৰ পাৰ পাছত আৰু তাৰে পিছত এটা 12 কেজিৰ গড়ে পালোঁ মই ইয়াৰ মানে তাহাক ধৰবা নৰি কেনে মাক বেবে বেবে মাতছোঁ মাতি কেনে মায়ে দাউৰি আহি এখন বস্তা লৈ আহিছে বস্তাখনত কিবা কৰি ভৰাইছোঁ ভৰে আৰু ঘৰক লগিন চেচৰে আনবা নৰো তাৰে পিছত মই পাল্লাত জুখি চাওঁ যে মোৰ দুটাই মিলি কিমান কেজিৰ মাছ আমি একলা মা আৰু মই খাইছোঁ কি টেষ্ট ইমানো ডাঙৰ মাছ থাকে না তথাপি পালোঁ দে মোৰ ভাগ্যতে আছিল কিজানি বাপা জখনি আহাৰ কিমান লেবেলে তাহোঁ ভাবছে তাহোঁৱে ইমান পাইছে তাহোঁৱে ইমান ফাটা লেবেল দিবা পাৰে আমি দিবা নোৱাৰোঁ মোৰটোতো শুনা নাই এতিয়া দ মোৰটো শুনলি আৰু পাগলা হৈ যাব দ মোৰটো কওঁ দ তোৰ যে কি কথা কোৱা কিছু জমাইছা কিন্তু যে তোহাৰে সৰু কেজিৰ মোৰটো শুনলি আৰু পাগলা হৈ যাবি মই তুহু যেথেন আহিলি আহাৰ তাৰে পাছত মই অলপ ব্যস্তত গেলোঁ যাই কেনে মই ভাবিলোঁ পুখুৰীত আৰু কি মাছ পাম বিলটোতে যাওঁ দ বিলটোত গেলোঁ যাই কেনে মই দূৰৰ পৰা নটিচ কৰি আছোঁ দেই তোহাক ক'লোঁ শুন দূৰৰ পৰা মই দেখি আছোঁ ওপৰৰ পৰা কিবা এটা জোঙা বস্তু যাই আছে তাৰপিছত মই ভাত ধৰবা পৰা নাই কি বস্তু সিটো কলা হেন জোঙা তিনকইনা হেন বস্তু ওপৰত এটা যাই আছে স্পীডত যাই আছে বস্তু তাৰে পিছত মই আশ্ৰাখন নিছিলোঁ দেই নি কেনে মই সিখিনিৰ ওপৰতে আশ্ৰাখন জাপি দিলোঁ দিয়াৰ পাছত মই জেঠেন দিলোঁ তো একদম কক মানে কিবা শব্দখন কৰিব ধৰিছে তাৰপিছত জেঠেন মই আশ্ৰাখন টানছোঁ আনি কেনে মই চাওঁ যে আপা বৈদ্য ডাঙৰ এটা তিমি মাছ মই আৰু কাকো নাচাকে ডাইৰেক্ট মাছটোৰ ওপৰত যাই পাইছোঁ যাই পাই কেনে দুখুটি ইটা লৈছোঁ আৰু একে মাথাই একদম ভকলে দিছোঁ একে হুচাই মাথা ভকলে দিছোঁ তাৰে পাছত মই আৰু 5টামান আপিক মাতলোঁ মাতি কেনে একদম গাঁৱৰ আমাৰ আহিল গোটেই আপিবিলাক আহি কেনে তোৰ আৰু কি টানি আনছোঁ আশ্ৰাখনে সতি মাছটো ওলাব নোৱাৰিলোঁ আহি চাওঁ যে গোটেই তাৰমানে ইমান কেজিৰ মাছ পাল্লাত জোখতে 48 কেজিৰ মাছ সেইটো গোটেই গাঁওখনে বিলে খাইছোঁ তোক ক'লোঁ না কি টেষ্ট মাছ বাপা কেনে টেষ্টি বাপা তই কেনে ফাটা লেকচাৰ দিলি আমাৰ গাঁৱত তই তিমি মাছ খালি বোলে দে হ'ব দে তোৰ লগত আমি থাকবা নোৱাৰোঁ দে তই একলা বহি থাক বাপা জখনিটি কি লেবেল দিছে একদম তাকো হজম নহয় লেবেল যাই কেনে এটা ঘৰত যাই হজমলাই খাওঁ দ তইও এই পয়া লগা কথাখিনি আমাৰ আগতে ক'ব পালি না তোৰ লগত আৰু কেনেকৈ থাকিব পাৰিম নাথকো দে যাওঁ দে তই একলা বহি থাক তাইতো গেলে ময়ো যাওঁ দে বাপা তোৰ লগত নোৱাৰোঁ যা তোৰ এনে ফাটা লেকচাৰ ক'তো শুনা নাছিলোঁ মই তই মাইক দেখনি ফাটা লেকচাৰ আমাক নেদেই হবি আজিৰ পৰা যা থেন তই নাংগিতে যাবা তই বহি থাক তোহাৰ ঘৰত যাতেন মই যাওঁ দে কেনে মজা থেন মোৰ আগত তুহু লেকচাৰ দিবা আহা না 7 কেজিৰ পুঠি মাছ 12 কেজিৰ গৰৈ মাছ মোৰটো কেনে পালি মই দেখোন তিমি মাছ খালোঁ তোহাৰ আগত এইগিলাখান জখনি জীয়াক আহোঁ ইয়াতে মোৰ ঘৰতে যি লেবেল দিবা পাৰে তাই নিচিনাই মই কি বস্তু তাহো যদি সিখান স্কুলৰ চাকৰ মই সিখান স্কুলৰ প্ৰিন্সিপালে বাপা মোৰ এই বকালা গৈটিকেইটাৰ লগত মুখখন বাই একদম ভাগা লাগি গ'ল ভোকে লাগছে কিবা খাওঁ দে মা কিয় বস্তু দিছোঁ মোৰ ভোক লাগছে বৈদ্য মই হাত মুখ ধুই কেনে আহি আছোঁ তোমাক ঘৰত সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই লাইক কৰে আৰু কমেণ্ট দিয়ে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যদিহে ভাল লাগে আপোনালোকৰ আজিলৈ সামৰিছোঁ আৰু আহিম নতুন ভিডিঅ' লৈ চাবলৈ নাপাহৰিব বাই